হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম জনালোঁ সকলোকে মোৰ চেনেললৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টিত মই এই ছামাৰ ছিজনত মানে এই বাৰিষা বতৰত খুব সুন্দৰকৈ ফুল ফুলা ফুল এজোপা যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছোঁ। সকলো ফুলৰে এটা গ্ৰ'য়িং পিৰিয়ড থাকে, মানে ফুলজোপা ছামাৰ ছিজনত গ্ৰ' কৰে নে উইণ্টাৰ ছিজনত গ্ৰ' কৰিব, সেইটো জানি লৈহে ফুল এজোপা লগালে খুব সুন্দৰকৈ গ্ৰ' কৰিব। উইণ্টাৰ গ্ৰ'য়িং ফুল এজোপা যদি আমি ছামাৰ ছিজনত লগাওঁ বা ছামাৰ গ্ৰ'য়িং ফুল এজোপাক যদি আমি উইণ্টাৰ ছিজনত লগাওঁ তেতিয়া নিশ্চয় ভালদৰে গ্ৰ' নকৰিব। সেয়ে এইবিলাক জানি লৈ ফুল এজোপা লগাব লাগে। আজি মই লৈ আহিছোঁ ছামাৰ ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰা আৰু ফুল ফুলা ফুল এই ফুলজোপাক লৈ আহিছোঁ। এইজোপা সকলোৰে চিনাকি এমাৰাল্ড লিলি ফুল। খুব কম যত্নতে খুব সুন্দৰকৈ গ্ৰ' কৰা ফুল হয় এইজোপা। যিসকল নিউ গাৰ্ডেনাৰ সেইসকলেও খুব সুন্দৰকৈ এইজোপাক লগাব পাৰে। তেনে কোনো বিশেষ যতন আৰু প্ৰতিপালনৰ প্ৰয়োজন নাই, লগাওক আৰু পাহৰি যাওক এনেধৰণৰ এইজোপা। বা যিসকলৰ সময়ৰ অভাৱ সেইসকলেও লগাব পাৰে কোনো অসুবিধা নোহোৱাকৈ, কাৰণ এইজোপাক বেছিকৈ লাগি থকাৰ প্ৰয়োজন নহয়, কেৱল মাত্ৰ কেইটামান কথাৰ ওপৰত গুৰুত্ব দিব লাগে। তেনে আহক জানি লওঁ এইজোপাৰ প্ৰতিপালনৰ বিষয়ে। এমাৰাল্ড লিলি ফুলবিলাক বিভিন্ন ৰঙত ফুলে, ৰঙা, বগা, গুলপীয়া, বাই কালাৰ আদি কালাৰত। মোৰ এইবিলাক ফুল দুটা কালাৰত ফুলিছে, বগা আৰু গুলপীয়া। খুব মৰম লগা ইয়াৰ ফুলবিলাক। ইয়াৰ ফুলবিলাক দুটা পেটাৰ্ণত ফুলে, কিছুমান ডাবল পেটাৰ্ণত আৰু কিছুমান এইজোপাৰ দৰে ছিংগল পেটাৰ্ণত। দুয়োবিধ ফুলেই দেখিবলৈ খুব মৰম লগা হয়। ইয়াৰ ফুলবিলাক বিশেষকৈ মাৰ্চ এপ্ৰিল মাহৰ পৰা ফুলিবলৈ আৰম্ভ কৰে। ক'বলৈ গ'লে এইজোপা স্প্ৰিং ছিজনত ফুলা ফুল, তথাপি এইজোপা ছামাৰ ছিজনতো ফুলি থকা দেখা যায়। সুন্দৰ গ্ৰথৰ বাবে ইয়াক ছাঁত থ'ব লাগে, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থিত জেগাত, তেতিয়া ইয়াৰ গ্ৰথ খুব সুন্দৰ হয়। পোনে পোনে সূৰ্যৰ পোহৰটো থ'ব পৰা যায়, তেতিয়াও ইয়াৰ গ্ৰথ হয় যদিও ছাঁত থোৱাৰ দৰে নহয়। মৰ্ণিং আৰু ইভিনিঙত সূৰ্যৰ পোহৰটো পালে খুব সুন্দৰকৈ গ্ৰ' কৰে। এইজোপা বাল্বছৰ পৰা গ্ৰ' হোৱা প্লেণ্ট হয়। ইয়াৰ বাল্বছবিলাক পিঁয়াজৰ দৰে পুৰঠ বাল্বছবিলাকৰ পৰাহে ফুলিবৰ বাবে কলিৰ সৈতে ষ্টক ওলাই আহে। এয়া চাওক, এই বাল্বছটোৰ পৰা ফুলিবৰ বাবে দুটা ষ্টক ওলাই আহিছে কলিৰ সৈতে আৰু খুব সুন্দৰকৈ ফুলি আছে। এয়া চাওক, মই অন্য এটা পটত লগোৱা এমাৰাল্ড লিলিৰ বাল্বছ। এনেধৰণৰ ইয়াৰ বাল্বছবিলাক। মই এই পটটোত প্ৰথমে এটাই বাল্ব লগাইছিলোঁ, এতিয়া চাওক কিমান বাল্বছ হৈ গ'ল। এই বাৰিষা ছিজনত সৰু সৰু নতুন নতুন বাল্বছ গ্ৰ' হয় ডাঙৰ বাল্বছৰ পৰা। এই বাল্বছবিলাক ভাগ ভাগ কৰিলেও আপোনালোকে নতুন পুলি প্ৰস্তুত কৰিব পাৰে। তাতো এটা কথা আছে, সৰু সৰু বাল্বছৰ পৰা ফুলিবৰ বাবে কলিৰ সৈতে ষ্টক ওলাই নাহে। কলিৰ সৈতে পুৰঠ বাল্বছবিলাকৰ পৰাহে ফুলিবৰ বাবে কলিৰ সৈতে ষ্টক ওলাই আহে। সৰু সৰু বাল্বছবিলাক পুৰঠ হ'বলৈ যথেষ্ট সময় লাগে, কেতিয়াবা 3-4 বছৰ লাগি যায়। সেয়ে আপোনালোকে যদি নাৰ্চাৰীৰ পৰা বা ক'ৰবাৰ পৰা ইয়াৰ বাল্বছ আনিলে অলপ ডাঙৰ পুৰঠ বাল্বছ আনিব, তেতিয়াহে বাল্বছৰ পৰা একে বছৰে ফুলিবৰ বাবে কলিৰ সৈতে ষ্টক ওলাই আহিব। এয়া চাওক, পুৰঠ বাল্বৰ পৰা ফুলিবৰ বাবে ষ্টক ওলাই আহিছে। এনেদৰে পুৰঠ বাল্বৰ পৰাহে ফুলিবৰ বাবে এনেদৰে ষ্টক ওলাই আহে। এইজোপাও এমাৰাল্ড লিলিয়ে হয়। ইয়াৰ ফুলবিলাকৰ ৰংটো ৰঙা হয়। এটা বাল্বছৰ পৰা ফুলিবৰ বাবে এডালেই ষ্টিক ওলাই আহে এনে নহয়, যিমানেই বাল্বছটো পুৰণা হয় ফুলিবৰ বাবে সিমানেই কলিৰ সৈতে ষ্টিক ওলাই আহে। এয়া চাওক, এই বাল্বছটোৰ পৰা ফুলিবৰ বাবে দুটা ষ্টিক ওলাই আহিছে কলিৰ সৈতে। এডাল ষ্টিকৰ এটাই কলি ওলাই আহে, কিন্তু যেতিয়া কলিটো পুৰঠ হয়, কলিটো কভাৰ কৰি অহা কভাৰটো যেতিয়া ফাটে তেতিয়া কলিটোৰ ভিতৰত 4টা কলি থাকে ফুলিবৰ বাবে। প্ৰতিডাল ষ্টিকতে 4পাহকৈ ফুল ফুলে। এয়া চাওক, 4পাহকৈ ফুলিছে প্ৰতিডাল ষ্টিকতে। এনেকৈ পুৰঠ বাল্বছবিলাকৰ পৰা কলিৰ সৈতে ষ্টক ওলাই আহে। যিমানে পুৰঠ বাল্বছ হয় সিমানে কলিৰ সৈতে বেছিকৈ ষ্টক ওলাই আহে। কেতিয়াবা একোটা বাল্বছৰ পৰা 4-5টাকৈ ষ্টক ওলাই অহা দেখা যায় কলিৰ সৈতে। এতিয়া এই বাল্বছবিলাক লগাবলৈ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে। এইজোপাৰ বাল্বছবিলাক লগাবলৈ পটটোৰ মাটি আমি ৱেল ড্ৰেইন আৰু ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'ব লাগিব। ফচফচীয়া মাটি প্ৰস্তুত কৰিবলৈ হ'লে আমি 35% সাধাৰণ মাটি, 35% বালি
আৰু 30% সাৰ যিকোনো সাৰ ল'ব পাৰে আপোনালোকে কেঁচু সাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সমপৰিমাণে মিলাই লৈ নতুনকৈ সাৰ প্ৰস্তুত কৰি পটুৰ মাটিখিনি দিব পাৰে। বালি এই কাৰণে দিবলৈ কোৱা হৈছে কাৰণ বালিয়ে মাটিখিনি ফচফচীয়া কৰি তোলে, ফলত ফুলজোপাৰ শিপাবিলাকে বাঢ়িবলৈ সুবিধা পায়। সেইবাবে যিকোনো ফুল ৰুবলৈ হ'লে আপোনালোকে পটুৰ মাটিখিনি বালি মিলাই ল'ব বা বালিয়া মাটি ল'ব। ইয়াৰ উপৰি এইজোপাৰ পটুৰ মাটিখিনি ফচফচীয়া কৰি লোৱা মানে বালিয়া মাটি লোৱাৰ আৰু এটা কাৰণ আছে। এইজোপা যিহেতু ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়, এই বাৰিষা ছিজনত ইয়াৰ ডাঙৰ ডাঙৰ বাল্ছৰ পৰা সৰু সৰু বাল্ছ গ্ৰ' হয়। যদি আমি বালিয়া মাটি লওঁ তেতিয়া কি হয়, বেছিকৈ সৰু সৰু বাল্ছ প্ৰডিউচ হয়। তাৰোপৰি বাৰিষা বতৰত বৰষুণৰ বাবে বেছিকৈ পানী পালে পটুৰ মাটিখিনি যথেষ্ট টান হৈ পৰে। বালি দিলে সেই অসুবিধা নাথাকে। লগতে পটুৰ মাটিখিনি বালি মিলোৱাৰ বাবে সৰু সৰু এয়াৰ পকেট সৃষ্টি হয়, যি ফুলজোপাক নাইট্ৰজেন ল'বলৈ সুবিধা কৰি দিয়ে। সেইবাবে আপোনালোকে যিকোনো ফুল লগাবলৈ হ'লে পটুৰ মাটিখিনি বালিয়া মাটি ল'ব। তেতিয়াহে ফুলজোপাই মনে বিচৰা ধৰণে গ্ৰ' কৰিব। তাৰোপৰি আমি যেতিয়া পানী দিম অতিৰিক্ত পানীখিনি অতি সহজে ড্ৰেইনেজ হ'লেদি ওলাই যায় বালিয়া মাটি হ'লে। যদি আমি লিকটীয়া মাটি লওঁ পটুত যথেষ্ট পানী ৰৈ যায়, ফলত ফুলবিলাকৰ শিপাবিলাক গেলিবলৈ আৰম্ভ কৰে। বালিয়া মাটি ল'লে সেই অসুবিধা নাথাকে, প্ৰয়োজনীয় পানীখিনিহে পটুৰ মাটিখিনিত ৰখে। এতিয়া আহোঁ এইজোপা পানী দিয়াৰ বিষয়ে সুন্দৰ গ্ৰ'থৰ বাবে আৰু বেছি বাল্ছ প্ৰডিউচৰ বাবে এইজোপা পটুৰ মাটিখিনি আমি সেমেকাই থ'ব লাগে। হাতেৰে চুই চাব অলপকৈ সেমেকা ভাৱ এটা থাকিব লাগে। সেমেকাই থোৱা মানে এইটো নহয় যে আপোনালোকে অতি বেছি পানী দিব, পটুৰ মাটিখিনিক বোকাময় কৰি দিব, এনে নকৰিব। তেতিয়া ফাংগাছ লাগি শিপাবিলাক গেলি যাব আৰু বাল্ছবিলাক গেলিবলৈ আৰম্ভ কৰিব। হাতেৰে চুই চাব অলপকৈ সেমেকা ভাৱ এটা থাকিব লাগে। আৰু আপোনালোকে যেতিয়া পানী দিয়ে তেতিয়া ভৰপূৰ কৰি দিব, যাতে পটুৰ ড্ৰেইনেজ হ'লেদি অতিৰিক্ত পানীখিনি ওলাই যায়, পটুৰ তলৰ মাটিখিনি ভালদৰে তিতে। চিলিক চিলিককৈ যদি পানী দিয়ে আপোনালোকে পটুৰ মাটিৰ তলৰ অংশ নিতিতে, তেতিয়া শিপাবিলাকে ভালদৰে নাবাঢ়িব আৰু পটুত দিয়া আমি সাৰখিনি ফুলজোপাৰ শিপাবিলাকে ভালদৰে গ্ৰহণ কৰিব নোৱাৰিব, ফলত গ্ৰ'থত বাধা আহে। এইজোপাতে নহয় যিকোনো ফুলত আপোনালোকে পানী দিলে পটুৰ তলৰ মাটিখিনি ভালদৰে তিতা কৰি দিব। এতিয়া আহোঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপাক খুব বেছিকৈ সাৰ দিব লাগে এনে নহয়, তথাপিও আপোনালোকে সুন্দৰ গ্ৰ'থ আৰু ফুল বেছিকৈ পাবলৈ লিকুইড সাৰ দিব পাৰে। কেঁচু সাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ, কলৰ বাকলিৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ দিব পাৰে, কাৰণ কলৰ বাকলিত যথেষ্ট পটাছিয়াম থাকে যি ফুলজোপাক বেছিকৈ ফুলাত সহায় কৰে। ইয়াৰ উপৰি আপোনালোকে DAP দানা আৰু পটাছ আধা চামুচ লৈ 1 লিটাৰ পানীত গোটেই ৰাতি তিয়াই থৈ সেই পানীখিনি আপোনালোকে ইভিনিঙৰ সময়ত দিব। এই কেমিকেল সাৰ আপোনালোকে পুৱাৰ ভাগত নিদিব। ইয়াৰ উপৰি আপোনালোকে যদি লিকুইড সাৰ দি থাকিবলৈ অসুবিধা পায় তেনে প্ৰতি 15 দিনৰ মূৰে মূৰে এমুঠিকৈ কেঁচু সাৰ বা শুকান গোবৰ দিব পাৰে। এই সাৰ দিয়া কামটো আপোনালোকে কেৱল বাৰিষা ছিজনতহে কৰিব, কাৰণ এইটো ছিজনত ইয়াৰ গ্ৰ'য়িং পিৰিয়ড হয়। উইণ্টাৰ ছিজনত ইয়াৰ গ্ৰ'থ ৰখি যায়, সেয়ে সাৰ দিয়া কোনো প্ৰয়োজন নহয়। তাৰোপৰি আপোনালোকে এইজোপাক পানী উইণ্টাৰ ছিজনত 15 দিনৰ মূৰে মূৰে দিলেও হ'ব। কেতিয়াবা দেখা যায় এই ফুলজোপাৰ গ্ৰ'থ খুব সুন্দৰ হৈছে, কিন্তু ফুলিবৰ বাবে কলিৰ সৈতে ষ্টক ওলাই নাহে। তেনে যদি আপোনালোকৰ ফুলজোপাৰো হৈছে তেনে এটা কাম কৰিব পাৰে। ৰ'ব মোৰ এইজোপা দেখাইছোঁ। এইজোপা চাওক গ্ৰ'থ কি সুন্দৰ, কিন্তু ফুলিবৰ বাবে কলিৰ সৈতে এডালো ষ্টক ওলাই অহা নাই। এনে যদি হৈছে তেনে এটা কাম কৰিব লাগে, ফুলজোপাৰ যিমানবিলাক পাত আছে সকলোবিলাক আপোনালোকে এনেদৰে কাটি দিব। এই কামটো আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাহত কৰিব বা বাৰিষা ছিজনত কৰিব। এনেদৰে কৰিলে ফুলজোপা ৰেষ্টত আহি যায়। ইয়াৰ ফলত কি হয়, প্ৰায় 25 দিনমানৰ পিছতে ইয়াৰ বাল্ছৰ গুৰি অংশৰ পৰা কলিৰ সৈতে ষ্টক ওলাই আহিব ফুলিবৰ বাবে। এই কামটো কেৱল আপোনালোকে ইয়াৰ গ্ৰ'য়িং ছিজন অহাৰ আগে আগে কৰিব বা ছামাৰ ছিজনত কৰিব। অ'কে ফ্ৰেণ্ডছ, এয়া আছিল এমাৰাছ লিলিৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। ভিডিঅ'টি নিশ্চয় আপোনাক এখন সৰু বাগিচা পতাত সহায় কৰিব। ভিডিঅ'টো যদি আপোনালোকৰ প্ৰয়োজনীয় যেন লাগিছে তেনে লাইক এটা মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক আহিলে আপোনালোকে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে।